ফ্ৰেণ্ডছ আৰু এতিয়া গৰম ইমান দিছে ইয়াক বাইক ধুই আনিলোঁ পুৰা ধুনীয়াকৈ আৰু আজি ৰ'দ ইমান দিছে আৰু কি ক'ব। স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ ভিডিঅ'লৈ। আজি বহুত দিনৰ পিছত ভিডিঅ' এটা বনাম বুলি ওলাইছোঁ। তাকে সদায় ভাবোঁ ভিডিঅ'টো বনাম বুলি, সময়ে নহয়গৈ, কেতিয়াও মানে মিলাবই নোৱাৰোঁ এনেকৈ। আৰু বতৰটো এইকেইদিন পূৰা খুব বেয়া আছিলে, তাৰ বাবে মানে ভিডিঅ' বনাবলৈও দিগদাৰ হৈছিলে। আৰু এতিয়া আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ, তাকে ভিডিঅ'টো চাই থাকক আপোনালোকে আগলৈ। ক'লৈ যাম তাকে আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ। আৰু এতিয়া মই ঘৰৰ পৰা যাম দোকানলৈ, দোকানৰ পৰা আৰু অলপ টাউন ফালে যাবলৈ আছে। চুলিদাৰী পুৰা দীঘল হৈ গৈছে, চুলিদাৰী অলপ কটোৱাই আহিব লাগিব। আৰু গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চাই থাকক ভিডিঅ'টো আগলৈ আপোনালোকক। বন্ধুসকল এতিয়া যাম নাজিৰালৈ, চুলিদাৰীখিনি কটোৱাই ল'ম আৰু বাইকখনো খুব লেতেৰা হৈ আছে, অলপ ধুৱাই ল'ব লাগিব। বাইকখনো পুৰা লেতেৰা হৈ আছে ফ্ৰেণ্ড, বাইকখনো ধুৱাব লাগিব। পুৰা এইকেইদিন বৰষুণ দি পুৰা বোকা হৈ আছে আৰু তাকে এতিয়া যাওঁ আৰু চুলিদাৰী কাটি ল'ম, বাইকো ধুৱাই ল'ম একেবাৰে। চাই থাকক ভিডিঅ'টো আগলৈ। কালো কিসমারেলি মাই বাঁধে করিবানা ইমলাই হেদে রেলি মাই বিতাউলা জীবন। কালো কিসমারেলি মাই বাঁধে করিবানা ইমলাই হেদে রেলি মাই বিতাউলা জীবন। Osonaiku ratu sari cara angre gari Osonaiku ratu sari দাড়ি চালি কটোৱা হ'ল ফ্ৰেণ্ডছ। আৰু এতিয়া মই আহি পালোঁ, এইফালে বাইক ধুৱাই আছোঁ। এয়া বাইকখন বঢ়িয়াকৈ ধুৱাই লওঁ আৰু তাৰপিছত ঘৰলৈ যাম। ঘৰ ফ্ৰেণ্ডছ আৰু এতিয়া গৰম ইমান দিছে ইয়াক বাইক ধুই আনিলোঁ পুৰা ধুনীয়াকৈ। আৰু আজি ৰ'দ ইমান দিছে আৰু কি ক'ব, বৰষুণ দিলে বৰষুণ, ৰ'দ দিলে ৰ'দ পুৰা। তাকে আৰু আছোঁ আৰু এতিয়া যাম দোকানলৈ। এয়া চিকু বন্ধুসকল, ইমান গৰম দিছে আৰু কি ক'ব, আৰু গৰমতে থাকিব পৰা নাই। তাকে এতিয়া ভাত খাবলৈ হৈছে আৰু ভাত খাই লওঁ। এইফালে চাওক, ভাত আছে, দাইল, এইফালে শাক আছে, আৰু ঢেকীয়া শাক আছে, চাটনি, খাই লওঁ, মজা আছে। তাৰপৰা আৰু যাবলৈ আছে শিৱসাগৰলৈ, শিৱসাগৰ যোৱা নহ'ল, তাৰ কাৰণে এতিয়া আৰু ঘূৰি গৈছোঁ ৰাস্তাৰ পৰা। আৰু অলপ মাছ অকণ লৈ লৈছোঁ, ইয়াত মাছ আছে, এইফালে মাছ অকণ লৈ লওঁ আৰু ইয়াৰ পৰা গৈ থাকোঁ আৰু। ৰাস্তা পুৰা খালী হৈ আছে, একদম ধুনীয়া ৰাস্তা, ফিনফিনীয়া ৰাস্তা। আৰু একেবাৰে পথাৰৰ মাজে মাজে এতিয়া গৈ আছোঁ। এয়া ৰাইজে আৰু খেতি কৰিছে, এতিয়া খেতিৰ দিনত আৰু হাল বাইছে ধুনীয়াকৈ। আমি পথাৰৰ মাজে মাজে গৈ আছোঁ। এতিয়া চাওক, একদম নতুন ৰাস্তা, আমাৰ ঘৰৰ ফালে ৰাস্তাটো নতুনকৈ বনাইছে। এয়া চাই লওক। देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं। আহি পালোহি এতিয়া, আৰু মানে যাবলৈ আছিলে শিৱসাগৰলৈ, দেউতাৰ অলপ কিবা কাম আছিলে, কিন্তু যাওঁতে ৰাস্তাত ফোন আহিলে আজি আহিব নালাগে বুলি ক'লে, সেইবাবে ঘূৰি আহিলোঁ। আৰু এতিয়া আহি মই দোকানৰ ওচৰত, আৰু আজি এই ভিডিঅ'টো ইমানটোতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে টিল দেন, বাই বাই, জয় আই অসম।